ইন্টাজালি ইয়াৰ নাম কি আছিল? মাজু আহমেদ আৰু ক তুমি ক নাম সো হেল্ল' দোস্তো ৱেলকাম টু মাই নিউ ব্লগ। তো আজি মই আৰু এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল আপোনাৰ আমি উকিয়াম গৈছিলোঁ, তাতে আৰু এজন বন্ধুৰ লগত লগ হৈছিল। তো সেইজনৰ ভিডিঅ'খিনি মই বনাইছিলোঁ। তো ভিডিঅ'খিনি মই এডিট কৰি আপলোড কৰি দিছোঁ। তো সি মোক কল কৰি আছে যে তুমি দাদা এটা কাম কৰবা, মই যিখিনি কথা কৈছিলোঁ সেইখিনি তুমি এক্সট্ৰাকৈ ভিডিঅ'টো আপলোড কৰি দিয়া। তো এতিয়া কি কৰিম, বাধ্য, দাদাই যিহেতু বাৰে বাৰে কৈ আছে, সেইকাৰণে মই ভাবিছোঁ যে ভিডিঅ'খিনি আপলোড কৰি দিওঁ এক্সট্ৰাকৈ বনাই। তো মই বনাইছোঁ, তো সেইখিনি আমি আপলোড দি দিম। তো ভিডিঅ'খিনি আপোনালোকে চাব, আৰু যদি ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা আৰু ভিডিঅ' পাবৰ কাৰণে। চ' বলক আমি ভিডিঅ'খিনি চাই আহোঁ। হাই গাইছ, মই কিবা কওঁ অলপ এইটো দিয়া। হাই গাইছ, আমি আহিছোঁ নলবাৰীৰ পৰা, চাই ল। হ'ল হাই গাইছ, এটা বন্ধু লগ পালোঁ। ক'ত ঘৰ পাটনা তোমাৰ? ভাইটি তুমি ক'ৰ পৰা আহিছা? হিমাৰপুৰ। তোমাৰ ঘৰ ক'ত? নলবাৰীত। ইয়াৰ মোৰ লগ একে নলবাৰীৰ পৰা আহিছোঁ, একেলগে আহিছোঁ আমি 22 জন চলি। এই চব পিছৰ আমাৰ টিম, চাই ল। ইন্টাজালি ইয়াৰ নাম কি আছিল? মাজু আহমেদ আৰু ক তুমি ক নাম আমাৰ চবতছে মৰমৰ ল'ৰাই এজন। চ' গাইজ, আমাৰ ভিডিঅ'খিনি শেষ কৰিলোঁ আৰু ভিডিঅ'বিলাক চালোঁ, ভালে লাগিছে। তো দাদাৰ ঘৰ নলবাৰী, আৰু দাদাক যদি ভাল লাগি থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো অন কৰি দিব নিত্য নতুন ভিডিঅ' পাৱাৰ কাৰণে। চ' ভিডিঅ'টা আমি ইয়াতে শেষ কৰিম, আকৌ আৰু নেক্সট ভিডিঅ'ত আহিম। বাই বাই।